নকবি ৰ এটা বিৰাট ডাঙৰ কথা হৈছে কি হ'ল কি কথা হ'লনো ডেকা কচোন ক নকবি ৰ কথা ডাঙৰেই এই আমাৰ ৰমেশ দাস যে পাত্ৰীটো বোলে মৰছে খবৰ ল'বা যাবা হ'ল চা খবৰটো লৈ আহ তাতে চিন্তা কৰিব লগা কি আৰু তই মৰাৰ দিনা কি খবৰ ল'বা জানাছিলি যাবাই নহ'লে চচিয়েল দিছিলোঁ না অঁ সেইটো কথা গম পালোঁ ৰ মেইন কেছটো ক এইবাৰ আৰু মেইন কথাটো হ'ল মানে কি মই তাৰমানে এইগিলা মৰা চৰা এইগিলা খবৰ ল'ব যাই পোৱাই নাই চববিলাক মই তিৰি যায় না কি মাকৰ হৈ গৈছে অঁ তাতে এতিয়া কি হ'ল এতিয়া দাসক মই কি বুলি সান্তনা দিওঁ তাকে ভাবছোঁ ৰ এইটো একো ডাঙৰ কথা নহয় মই আছো না নাই এই যে হৰণৰ মাক মৰছিল মনত আছে না নাই তোৰ অঁ সেই আমাৰ কমলৰ পুতে মই তাক কৈছিলোঁ হৰেণ তই কিয় কান্দবা লাগে নাকান্দিচোন মই একলা তোৰে মা নাছিল বুজিছা মোৰো মা আছিল বুলিয়ে নহয় সি নিপিনৰো মাক আছিল আমাৰ গাঁও চবৰে মাক আছিল ইমান মৰম কৰিছিল আমাক তোৰ নাথাকিলেও বৈফা দিছিল হাঁহ মাৰি ভাত খুৱাইছিল তই ইনকে কবি দাসৰ চকু দি মৰি গৈছে মই কি বুলি ধন্যবাদ দিম ধন্যবাদ দিবা নাংগে যা এই এটা ঠিক কৰি থ'বি। হ'ব দে এতিয়া যাওঁ ৰ হা গৰু লৰাব আহিছিলোঁ ৰ মই অ' ৰাজ আছা না অ' ৰাজ অ' ডেকা আহ খবৰে ল'বা আহিব পৰা নাছিলোঁ ৰে দে আৰু আজি আহিছেতো হ'ব দে অঁ কামটো কাই লৈছে ডাঙৰ চলিটোৱে লৈছে ৰ দে ভালে হৈছে দে দেখা মাগিলে তই কৰিব লাগিব তো অ' কি কৰবি আৰু আমাক ইনকে এৰি থৈ গেল অ' ৰাজ কান্দছা কিয় নাকান্দবি তোৰ ভনী একলাই তোৰে ভনী নাছিল সি মোৰো ভনী আছিল মোৰে নহয় আমাৰ গাঁৱৰ চবৰে ভনী আছিল কিমান যে ভাল আছিল তোৰ নাথাকিলেও মই আহিলি ঘৰৰ ভিতৰত দি বহিব দিছিল আৰু ভাত নাখাকেতো যাবাই নেছিল কি হ'ল ৰাজ উঠ বুলি কৈছো না কি কৰিলি তই মোৰ তিৰি তোৰো আছিল অঁ কি না নাছিল আমাৰ গাঁৱৰ চবৰে আছিল না মই বেছি কৈছোঁ তোৰ আছে মাফ কৰি দি তোক মাফ কৰি দিব লাগে